নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাৰ এইটো দ্বিতীয় খণ্ড ইতিমধ্যে মই মোৰ প্ৰথম খণ্ড যিটো প্ৰস্তুত কৰিছিলোঁ তাত অৰ্থবিজ্ঞানৰ 4টা মৌলিক ধাৰণা অন্তৰ্ভুক্ত কৰিছিলোঁ আৰু আজিৰ এই পাঠটোত মই 5টা মৌলিক ধাৰণা অন্তৰ্ভুক্ত কৰিছোঁ সেইকেইটা হ'ল কল্যাণ ৱেলফেয়াৰ দৰ প্ৰাইচ চাহিদা ডিমাণ্ড যোগান সাপ্লাই আৰু বজাৰ মাৰ্কেট প্ৰথমে চাওঁ আমি কল্যাণ বা ৱেলফেয়াৰ কি কল্যাণ বা ৱেলফেয়াৰ হ'ল এক সামাজিক প্ৰচেষ্টা যিটোৰ জৰিয়তে প্ৰয়োজনত জনসাধাৰণৰ শাৰীৰিক আৰু বস্তুগত মংগল সাধন হয় কল্যাণ দুই প্ৰকাৰৰ এটা হ'ল অৰ্থনৈতিক কল্যাণ আৰু আনটো হ'ল অনা অৰ্থনৈতিক কল্যাণ অৰ্থনৈতিক কল্যাণ হ'ল সেইবিলাক যিবিলাক মুদ্ৰাৰ মাধ্যমত সাধন কৰিব পাৰি আনহাতে অনা অৰ্থনৈতিক কল্যাণবিলাক আকৌ মুদ্ৰাৰে জুখিব নোৱাৰি নৈতিক আৰু সামাজিক কল্যাণবোৰ হ'ল অনা অৰ্থনৈতিক কল্যাণ তোমালোকে এই বিষয়কেইটা মন কৰাচোন শিশু কল্যাণ দৰিদ্ৰ শিশুৰ বাবে শিক্ষা বিনামূলীয়া ঔষধ দৰিদ্ৰ সহায় দুখীয়া ছোৱালীৰ বিবাহ দৰিদ্ৰ বৃদ্ধ লোকক সহায় এইবিলাক হৈছে অনা অৰ্থনৈতিক কল্যাণ কাৰ্যৰ উদাহৰণ তাৰোপৰি এটি শিশুক যেতিয়া মাক বা দেউতাকে ঘৰত পঢ়ুৱাৰ দায়িত্ব লয় সেই কাৰ্যটোকো অনা অৰ্থনৈতিক কল্যাণ কাৰ্যৰ উদাহৰণৰ ভিতৰত ধৰিব পাৰি এইবাৰ অন্য এটা মৌলিক ধাৰণা প্ৰাইচ বা দৰ সম্পৰ্কে চাই লওঁ আহা কোনো বস্তুৰ মুদ্ৰা মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম অৰ্থাৎ বস্তু একোটাৰ দৰ বা দামেই হ'ল বস্তুটোৰ বিনিময় মূল্য উদাহৰণস্বৰূপে এখন কিতাপৰ মূল্য ৭৫ টকা আৰু এটা চাৰ্টৰ মূল্য ৫০০ টকা ইত্যাদি এইবাৰ অন্য এটা মৌলিক ধাৰণা ডিমাণ্ড বা চাহিদা কি চাই লওঁ আহা কোনো বস্তু এটা পাবলৈ এজন ভোক্তাৰ যি হাবিয়াস বা আকাংক্ষা তাকে বস্তু একোটাৰ ডিমাণ্ড বা চাহিদা বুলি কোৱা হয় এটা বস্তুৰ প্ৰতি এজন ব্যক্তিৰ চাহিদা হ'বলৈ হ'লে তেওঁৰ দুটা বস্তুৰ প্ৰয়োজন হ'ব এটা হ'ল ব্যক্তিজনৰ ইচ্ছা আৰু অন্যটো হ'ল ব্যক্তিজনৰ ক্ৰয় ক্ষমতা অৰ্থাৎ ব্যক্তিজনৰ দ্ৰব্যটোৰ প্ৰতি কেৱল ইচ্ছা থাকিলেই নহ'ব তেওঁৰ সেইটো কিনিব পৰাৰ সক্ষমতাও তেওঁ থাকিব লাগিব উদাহৰণস্বৰূপে এজন ভিক্ষাৰীৰ এটা 5মহলীয়া অট্টালিকাত থাকিবলৈ ইচ্ছা থাকিব পাৰে বা এখন দামী গাড়ী ল'বলৈ তেওঁৰ ইচ্ছা থাকিব পাৰে কিন্তু যিহেতু তেওঁৰ সেই দুয়োটা বস্তু ক্ৰয় কৰিবলৈ তেওঁ ক্ৰয় ক্ষমতা নাই গতিকে সেই দুয়োটা বস্তুৰ চাহিদা ভিক্ষাৰীজনৰ কাৰণে নাই বুলি ধৰি লোৱা হ'ব অৰ্থনীতিৰ মৌলিক ধাৰণাসমূহৰ অন্য এটা হ'ল সাপ্লাই যিটো যোগান উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক বস্তু এবিধৰ যোগান বুলি কোৱা হয় অৱশ্যে যোগান আৰু মজুতৰ মাজত পাৰ্থক্য আছে যিটো ষ্টক এণ্ড সাপ্লাই যিকোনো এটা দ্ৰব্যৰ উৎপাদিত যিখিনি পৰিমাণ সেই উৎপাদিত পৰিমাণৰ সংগ্ৰহটোক কোৱা হয় মজুত আনহাতে সেই সংগ্ৰহৰ যিটো অংশ বজাৰৰ বাবে উলিয়াই দিয়া হয় সেই অংশটোক কোৱা হয় যোগান আমাৰ দেশত সামগ্ৰীৰ যোগানৰ বাবে যোগান বিভাগ আছে লগতে ইয়াৰ বিভাগীয় মন্ত্ৰীও আছে আৰু আমাৰ ভাৰতবৰ্ষৰ খাদ্য মজুত কৰা আৰু যোগান ধৰা এটা সংস্থা আছে সেই সংস্থাটোৰ নাম ভাৰতীয় খাদ্য নিগম চমুকৈ FCI ফুড কৰ্পোৰেচন অৱ ইণ্ডিয়া বজাৰ বা মাৰ্কেট হ'ল অৰ্থনীতিৰ অন্য এটা মৌলিক ধাৰণা আৰু সাধাৰণ অৰ্থত বজাৰ হ'ল এখন ঠাই কিন্তু অৰ্থনীতিত বজাৰ হ'ল এক ব্যৱস্থা য'ত এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত এটা বস্তুৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিনা বেচা হয় উদাহৰণস্বৰূপে গুৱাহাটীৰ ফাঁচী বজাৰ পাণ বজাৰ শ্বপিং মল আদি যেনেদৰে বজাৰৰ উদাহৰণ ষ্টক বজাৰ অনলাইন বজাৰ আদি অৰ্থনীতিত বজাৰৰ উদাহৰণ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই কল্যাণ দৰ চাহিদা যোগান আৰু বজাৰ ৱেলফেয়াৰ প্ৰাইচ ডিমাণ্ড সাপ্লাই আৰু মাৰ্কেট এই 5টা মৌলিক ধাৰণাৰ ওপৰত কিছু ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ পৰৱৰ্তী পৰ্যায়ৰ যিটো পাঠ হ'ব তাত মই তোমালোকক বাকী থকা মৌলিক ধাৰণা যিকেইটা মূলধন সঞ্চয় বিনিয়োগ ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় সম্পৰ্কত ধাৰণা দিবলৈ চেষ্টা কৰিম আজিলৈ তোমালোক সকলোলৈকে ধন্যবাদ জনাই মই মোৰ পাঠ ইমানতে সামৰিছোঁ